हेलो बंधु मैं मिराजुन अपनी देखी आसे डेली ब्लॉग आज मैं शिक्षा ज्योति एकाडेमी स्कूल तो इतना आसे या रकीबुल रहमान एखेते आज 15 आगस्ट उपलक्षे आज 10খন स्कूल 3टाকৈ गछ रोपण करिले खाली अकल 15 आगस्ट उपलक्षे ना प्रत्येक बृहस्पतिबारे एखेते 3टाকৈ स्कूल गछ रोपण करे दुटाके है ना दुटाके तो आज इते गछ रोपण करिब तो आपनालोके गछ रोपण करी आमार गछत कि प्रयोजन आपनालोके जाने बहु मूल्यवान बस्तु এই गछ गछनि नाथाकिले आमी जीयाइए नाथाकिम। तो वृक्षरोपण हो गल तो हाथ धुई आछे तो रकीबुल रहमान किमान दिनर परा गछ रोपण करि आछे? मैं आज 15 आगस्टर दिन उपलक्षे आज स्टार्ट करिलो नेक्स्ट जिमानखिनि बेसतबार आहिब माने धरक जिमान दिन मोर आशा जीवाई থাকিম प्रत्येकटा बेसतबारत फार्स्ट मैं आमार धरक বিলাসীপাৰা সাব ডিভিশনৰ आन्डार जिमानखिनि सरकारी बेसरकारी स्कुले हक कलेजे हक बा सरकारी कार्यालय हक प्रत्येक बेसतबारतকৈ তিনিটাকৈ ঠাইত দুটাকৈ গছৰ পুলি ৰোপণ কৰিম তাৰ পিছত ইমান দিনকৈ যাই গৈ থাকিম ইমান দিন লাগে লাগিব আৰু তাৰ পিছত মই বেলেগ সাব ডিভিশন যাব লাগে যে তাত যাম। আগতে গছ ৰোপণ কৰিছিলে না? আগতে কৰিছো মানে দীঘল হোৱা গছ আছে। আজি মই 2016 গাড়ীছো কেইটা গাছ আৰু তাৰ গাছবিলাক এতিয়াও আছে। ডাঙৰ হৈছে না? ডাঙৰ হৈছে। এই গাছবিলাক দেখি মোৰ মানে বেছি ভাল লাগিছে। এইবিলাক দেখি ফলো কৰি মানে আজি মই এনেকুৱা পদক্ষেপ লৈছোঁ। আপুনি ধুনীয়া পদক্ষেপ লৈছে। আমি আৰু আপুনি বিচাৰে নেকি আৰু কোনোবাই এনেকৈ গছ ৰোপণ কৰক? মই চাওঁ যে মানে ভাৰত বুলি নহয় পৃথিৱীৰ আটাইখিনি মানুহে কিবা নহয় কিবা এটা জীৱনত কেইটামান গাছ গাড়ী থ'ব লাগে। গাছ কাটাটো মোৰ পক্ষে ভাল। তো আপনার ডাঙর গছটো ক'ত আছে? আমি আছে বহুকেইটা আছে মই দেখাব পাৰোঁ। আমাৰ নয়াহাট অঞ্চলত আছে? নয়াহাট অঞ্চলতে আছে। নয়াহাট অঞ্চলত ক'ত আছে? বজাৰত আছে, মোৰ ঘৰৰ ওচৰত আছে। তো পাৰিলে মই নয়াহাটত যিটো গছ আছে মই দেখুৱাম ইয়াৰ পৰা বেছি দূৰ আৰু গছবিলাকৰ তলত যেতিয়া মানুহে জিৰণি লয় মনত যে এনেকুৱা এটা শান্তি লাগে মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ যে এনেকুৱা গছত মই গাৰ পিছত গাছটো ডাঙৰ হৈছে তলত মানুহে জিৰণি লয় ভাল লাগে। তো গৈ আছোঁ এতিয়া সেই গছখন লৈ যিখন গছৰ পৰাই মানে বিশেষকৈ মানে এই গছ ৰোপণ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। এয়া পিছত আছে এখেতৰ ছোৱালী মাইনা, তুমি গছ ৰোপণ কৰিছা না কেতিয়াবা? কৰা নাই? হা এই লাজ পাই আছে। হ'ব, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে পেজখন ফ'ল' কৰিব আৰু যদি ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনখন দবাব। আৰু এইখনে হ'ল সেইখন গছ চাওক, এইটো হ'ল জাম গছ, মই দেখাইছোঁ জাম গছ, সেইটোও ৰোপণ কৰিছিলে। আৰু কিছুদিন পিছত জাম লাগিবই আৰু বেছি দিন নাই। আৰু ইয়াত বহিব পাৰিব, বহুত ঠাণ্ডা থাকে এই জেগাখিনি। ঠাইখিনি বহুত ঠাণ্ডা হৈ থাকে। তো এইখনে হ'ল জাম গছ, কিছুদিন পিছত জাম লাগিবই আৰু। আপোনাক বহুত ধন্যবাদ, এনেকুৱা গছ ৰুই থাকক ৰুবলৈ। মানুহক জনাই দিব যাতে এনেকুৱা প্ৰচেছ হাতত লয়। মই ছাপোৰ্ট কৰিম। কোনোবাই যদি কিবা নাজানে মই যোগাযোগ কৰিলে মোৰ লগত মই গছৰ পুলি লাগিলে মই দি দিম, অসুবিধা নাই। কি গছৰ পুলি লাগে মোক জনাই দিলে হ'ল মই দি দিম। চাওক আৰু এই যে ৰকিবুল ৰহমান ই আৰু বেলেগ মানে ল'ৰা নহয়, ইয়াক বহুতে চিনি পায়। এইজন হ'ল আমাৰ যোগীৰ মহল স্কুলৰ প্ৰাক্তন শিক্ষক মুস্তাফিজুৰ ৰহমান ছাৰৰ ল'ৰা। যি হওক ভাল লাগিছে। আমাৰ মুস্তাফিজুৰ ছাৰৰো বহুত নাম আছে। মুস্তাফিজুৰ ছাৰৰ মই এটা গল্পও পঢ়িছিলোঁ, বহুত আগতে লিখা গল্পটো। সকলোকে ক'লোঁ মোৰ কামটো প্ৰচেছৰ ভাল লাগিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।